দৰা অহাৰ কাৰণে ৰৈ আছোঁ। ৰাতি বাজিছে 1টা, এতিয়ালৈকে দৰা আহি পোৱা নাই। ঘৰৰ পৰা ওলাইছে, আহি পাব আৰু আজি অকণমান বিয়াখন বেলেগ ধৰণৰ হ'ব, যিহেতু হোমযজ্ঞ নহয়। অকণ দেখাৰ কাৰণে চেষ্টা কৰিম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু ছাপৰ্ট কৰি যাব। কেনেকুৱানো হোমযজ্ঞ নোহোৱা কৰি বিয়া পাতে এইখিনি দেখাম। দৰা হিয়া পাই গ'ল, এয়া চাওকচোন, একদম বোমা আৰু একদম নাচ গানৰ মানে আৰম্ভ হৈছে। ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিব। বিবাহ 8 প্রকারের আছে। প্রথম বিবাহ ব্রহ্ম প্রভু ভগবান রায় 8 গৰাকী মহিলাক বিবাহ কৰাইছিলে মাল্যদান প্ৰসাদে, আৰু সেই মাল্যদান প্ৰসাদে আজি আমি চলাই গতিকে এই কাৰ্যভাৰ চলাওঁতে কিবা দায়িত্ব হ'ব পাৰে, জ্ঞানী লোকে কিবা হ'ব পাৰে। দেখি জানো মরম লাগি যা
আছুতীয়াকৈ লগ পাবলৈ মন যায় তোক সাৱটি ধৰি যে থমি লুকুৱাই জোকাই ফুৰি চাই সমনীয়া যায় জানো পিছতে মন ভয়ে লাগি যায় তোকে দেখি জানো মৰম লাগি যায় বহু কথা জানো ক'বলৈ মন যায় এয়াই স্মৃতি মোৰ জীৱনৰ উন্নতি আছে মোৰ এই পবিত্ৰ মালাৰে মই তোমাৰ দিগত পিন্ধাই যাম মোবাইলটো দিয়া মোক কৃষ্ণ কৃষ্ণ হৰি হে বৈষ্ণৱবৃন্দ আপোনালোকক সাক্ষী কৰি আজি এই আয়ুষ্মানক মই স্বামী ৰূপে গ্ৰহণ কৰিলোঁ কৃষ্ণ কৃষ্ণ হৰি আমাৰ মিলন মংগলময় আৰু মই যদি কোনো মনকষ্ট দিছিলোঁ সেই সকলোবিলাক ক্ষমা কৰিব চন্দ্ৰৰ মানত ৰোহিণী নলৰ মানত দময়ন্তী আৰু নাৰায়ণৰ মানত লক্ষ্মীজনে সিহঁতে তোমাৰ স্বামীৰ মানত যেনে চেনেহৰ পাত্ৰী হোৱা বনার বন্ধু অঞ্জন কলিতা 1000 টাকা জোড়ার বন্ধু মানৱ কলিতা 1500 টাকা বিয়া সম্পূৰ্ণ হৈ গ'ল এতিয়া কইনা দৰাক ভিতৰত বিয়া নি আছে তাৰপিছত ভিতৰৰ পৰ্বখিনি শেষ কৰিব লাগিব এতিয়া বাজিছে 4:30 এতিয়া আগ দিয়া এয়া ময়ো আগ দি ল'লোঁ আৰু আজিৰ ভিডিঅ'টো মই বহুত দীঘলীয়া নকৰোঁ এইখিনিতে ভিডিঅ'টো শেষ কৰিম কাৰণ ৰাতি 4:30 বাজিছে ৰাতিপুৱা যাব লাগিব নলবাৰী আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে মই সদায় চেষ্টা কৰি যাম আজিলৈ আহিছোঁ নমস্কাৰ সকলোৱে ভালে থাকক সুস্থ থাকক অকণমান এতিয়া ৰেষ্ট লওঁ আৰু ৰাতিপুৱা যাব লাগিব নলবাৰীৰ ঘৰত